হাই যেহেতু নমস্কাৰ মই মধু গগৈ অফিচিয়েল ইউটিউব চেনেলৰ পৰা আপোনালোকক স্বাগতম জনাইছোঁ। যেহেতু মই ভিডিঅ' পৰিচালক কৰি আছোঁ, আজি মই এটা ছোৱালী বিহু হুঁচৰি দল শিকাবলৈ আহোঁতে মই লগ পালোঁ মোৰ ধেমাজিৰ অতি মৰমৰ ভণ্টি এজনী, এয়া সুপ্ৰিয়া। নমস্কাৰ, মই সুপ্ৰিয়া গগৈ, মোৰ ঘৰ ধেমাজি। আজি খুবেই ভাল লাগিলে, মধুদা বহুত ধুনীয়া কোৰিঅ'গ্ৰাফাৰ মানে আমাক গোটেই ছোৱালীখিনিকে শিকাইছে, বহুত ভাল লাগিলে। আৰু তাই মানে কি হ'ল, বহুত ধুনীয়া বাঁহী বজায় আৰু পেঁপা বজায়, গগনা বজায়, এনেকুৱা কোৱালিটি আছে। আৰু আপোনালোকে তাইক সকলোৱে আশীৰ্বাদ কৰক, তাই যাতে আৰু ভাল ভাল কাম কৰে আৰু কাম কৰি তেখেতে তাই মানে আগবাঢ়ি যাব পাৰে। মোৰ বহুত ভাল ভণ্টি হয়, আৰু যিহেতু মই গগৈ লেখোঁ, তাইও গগৈ লেখে। তাই এজনী বহুত কোৱালিটি থকা ছোৱালী, আৰু আজি মই লগ পাই গ'লোঁ তাইক। মই বহুত দিনৰ পৰা বিচাৰি আছিলোঁ ছোৱালীজনী ক'ত থাকে, কি কথা। কিন্তু মই ধেমাজি থাকিলেও মই কৰ্মৰত অৱস্থাত মই যিহেতু চাকৰি কৰোঁ, চাকৰি কৰাৰ কাৰণে মই লগ পোৱা নাছিলোঁ, কিন্তু আজি লগ পাই গ'লোঁ। মানে আজি সময় সাপেক্ষে ময়ো কওঁ, মই গুৱাহাটীত পঢ়ি থকাৰ বাবে আজি লগ পাই গ'লোঁ। ময়ো ধেমাজি লগ পোৱা নাছিলোঁ, ভাল লাগিলে আপোনাক লগ পাই। এতিয়া মই এটা কথা কওঁ, সুপ্ৰিয়াই বহুত ধুনীয়া বাঁহী বজায়, বাঁহীটো অকণ নাই মই বজাওঁহে, কিন্তু মই বৰ্তমান শিকি আছোঁ। শিকি আছে, তাৰপৰা তাই বজাই দিব অকণমান। অ'কে, এতিয়া তাই বজাব বাঁহী। যিহেতু এতিয়া বৰ্তমান প্ৰেক্টিচ চলি আছে, বিহু এটাকে বজাই দিম। বৰ বেছি বজাব নাজানো, শিকিহে আছোঁ দেই। আৰু এটা কথা, তাই পেঁপাটো বজাই দিব আকৌ, পেঁপাটো আৰু বাই পেঁপাটো বজাই দিব বহুত ধুনীয়াকৈ। বৰ্তমান পেঁপা মই ক'তো আনুষ্ঠানিক শিক্ষা লোৱা নাই। মনোজ বৰুৱা ছাৰে যি অকণমান দেখাই দিছিলে, তেনেকৈ তেতিয়াৰ পৰা পেঁপা বজাবলৈ মানে ট্ৰাই কৰিছোঁ। বজাই দিয়ে। যিহেতু মোৰ ইউটিউব চেনেলটো মধু গগৈ অফিচিয়েল, আপোনালোকে ছাবস্ক্ৰাইব কৰিব, শ্বেয়াৰ কৰিব। আৰু মোৰ যদি ভিডিঅ'টো ভাল লাগে নিশ্চয় শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব, আৰু নতুন ভিডিঅ' পাবলৈ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু মোৰ লগত আছে মোৰ ভাইটি, তেখেতে আঁতৰি গুচি গ'ল। আৰু এটা কথা, এইটোকে সুপ্ৰিয়াক সকলোৱে আশীৰ্বাদ কৰিব, তাই যাতে বহুত আশীৰ্বাদ কৰে, মই যাতে আগবাঢ়ি যাব পাৰোঁ, তাৰে কামনা। বাই বাই।